নমস্কাৰ ভাৰতীয় নিউজলৈ স্বাগতম জনাইছোঁ। আমি এতিয়া উপস্থিত আছোঁ টিপামৰ বুঢ়ীদিহিং নদীত। বুঢ়ীদিহিং নদীত আপোনালোকে দেখিবলৈ পাব বনৰীয়া হাঁহ কেনেকৈ উৰে, কেনেকৈ বিচৰণ কৰে, সকলোবিলাক আপোনালোকে আমাৰ ভিডিঅ'টোত দেখিবলৈ পাব। চাই থাকিব আমাৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আমাৰ ভিডিঅ'ত আপোনালোকে বনৰীয়া হাঁহ দেখিবলৈ পাব। मैं जानता हूँ वो लोग तुम्हें इस बार नहीं आने देंगे, मगर ये पवन जो तुम्हारे यहाँ से होकर आई है तुम्हें छू कर आई होगी। मैं इसे सांस बनाकर अपने सीने में भर लूंगा। ये नदियाँ जिस पर झुककर तुम पानी पिया करते हो, मैं इसके पानी से अपने प्यासे होठों को भिगो लूंगी, समझूंगी तुम्हारे होठों को छू। দেখিবলৈ পাইছোঁ যে বনৰীয়া হাঁহ ইয়াত বিচৰণ কৰি ফুৰিছে, যাৰ দীঘল প্ৰায় 81 চেণ্টিমিটাৰমান হ'ব। আপোনালোকে বনৰীয়া হাঁহ যদি চাবলৈ আহে টিপামলৈ আহক, আপোনালোকে টিপামত বনৰীয়া হাঁহ দেখিবলৈ পাব। पंछी नदियाँ पवन के झोंके, कोई सरहद ना इन्हें रोके। पंछी नदियाँ पवन के झोंके, कोई सरहद ना इन्हें रोके। আগতে বহুত এই নদী বুঢ়ীদিহিং নদীত বনৰীয়া হাঁহ দেখিবলৈ পোৱা গৈছিল, কিন্তু কালৰ ক্ৰমত ইয়াৰ হ্ৰাস প্ৰায় আহিব ধৰিছে। বিভিন্ন ধৰণৰ কৃত্ৰিম জাবৰ আৱৰ্জনাই নদীবিলাকত ভৰি পৰিছে আৰু প্ৰকৃতি ধ্বংস হোৱাৰ ফলতো ইহঁতৰ বিচৰণ কৰা ঠাইবিলাক নাইকিয়া হৈ পৰিছে আৰু কিছুমান চিকাৰীও ইহঁতক মাৰি নিশেষ কৰি দিছে। সেইকাৰণে আমাৰ প্ৰকৃতি সংৰক্ষণ কৰিব লাগে, আমাৰ প্ৰকৃতিৰ ওপৰত আমি দৃষ্টি সকলোৱে ৰাখিব লাগে। ইয়াৰ অকল কোনো এটা সংস্থা বা কোনো চৰকাৰ নহয়, কিন্তু আমি প্ৰত্যেকে দায়বদ্ধ হ'ব লাগে যে আমি প্ৰকৃতি সংৰক্ষণ কৰিব লাগে। তেতিয়াহে আমাৰ এনেকুৱা ধৰণৰ বৈচিত্ৰ জীৱ জন্তুবিলাক আমাৰ মাজৰ পৰা কেতিয়াও হেৰাই নাযায়। ধন্যবাদ।